নমস্কাৰ বন্ধু বান্ধৱীসকল, নীলাক্ষী ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই ভিডিঅ'টো বনাইছোঁ পাকঘৰৰ পৰাই। আজি মিস্ত্ৰী লাগি আছে, তাৰ বাবে মই মিস্ত্ৰীখিনিক চাহ দিবলৈ মালপোৱা বনাইছোঁ। আপোনালোকে কোনে কোনে চাহৰ লগত মালপোৱা খাই ভাল পায় জনাবচোন। মই মালপোৱাটো বনাইছোঁ কেনেকৈ আপোনালোকক মই দেখাওঁ বাৰু, চাওক। এয়া মই প্ৰথমতে এটা বাতিত আটা লৈছোঁ, চেনি অলপমান, বেকিং অলপ দি পেলাই মই পানী এনেকুৱাকৈ বেটাৰটো ৰাখি মই পানী দি দিছোঁ। ঠাণ্ডা পানী দিব, গৰম পানী নিদিব। ইয়াতে গৰম পানী দিলে এই বস্তুটো ভাল নহয়। এতিয়া আহক প্ৰচেছটো কেনেকৈ বনাওঁ আৰু ফুলা ফুলা মালপোৱা বনাই দেখাওঁ। এয়া কেৰাহীত মই তেল গৰম কৰিবলৈ পাতি দিছোঁ। এতিয়া চাওক আপোনালোকে। এয়া চাওক, দিলোঁ কেৰাহীখনত তেল, আৰু মই এতিয়া এই বেটাৰটো দি যাম। জুইটো মিডিয়াম ফ্লেমত ৰাখিব, নহ'লে যিহেতু চেনি দিয়া আছে সি ৰঙা হৈ আহিব খুব সোনকালে। এয়া দেখিছেনে ফ্ৰেণ্ডছ, কিমান ধুনীয়াকৈ ফুলি আহিছে। আৰু এইটো আমি এতিয়া লগতে লুটিয়াই দিম। এতিয়া অলপমান জুইটো বঢ়াই দিম। আৰু এনেকৈ মই ৰঙচুৱা হোৱালৈকে ইয়াক ভাজি ল'ম। আৰু এয়া চাওক বন্ধু বান্ধৱীসকল, ৰঙা হৈ আহিলে গোটেইখিনি, অকণমান ৰঙচুৱা হৈ গ'ল। আৰু এনেকৈ মই যথেষ্টখিনি বনালোঁ। এয়া দেখিছেনে, 3-4টাকৈ মই বনালোঁ, কেইবাটাও হৈ গ'ল মোৰ। এতিয়া দিয়াহে কথা আৰু। মিস্ত্ৰী লাগিছে, 5জন লাগিছে মিস্ত্ৰী। তেওঁলোকক চাহটো দি আহোঁ মই। বাকী আপোনালোকে চাই থাকক, খালি ৰঙা চাহ আৰু পিঠা। এতিয়া এয়াই দিম, অলপ পাছত কি দিওঁ সেয়া চাব। আৰু দিনটো লগত থাকক, গোটেই ভিডিঅ'টো গম পাই থাকিবৰ কাৰণে। আমাৰ ৰান্ধনীয়ে চাহ আৰু লগতে ভুজিয়া আৰু পিঠা লৈ গৈ আছে মিস্ত্ৰীক চাহ দিবলৈ। চলো, আৰু মিস্ত্ৰী কি কৰি আছে আমি চামগৈ, বলক। দেখিবলৈ পাইছে মিস্ত্ৰীয়ে কি কাম কৰি আছে। আমাৰ ছোৱালী উৎপাত চাওক, আমাৰ ছোৱালী উৎপাত চাওক, বুজিছে। দুষ্ট কৰি আছে, দুষ্টামি কৰি আছে, দুষ্টামি কৰি আছে, দুষ্টামি কৰি আছে, দুষ্টামি কৰি আছে। আৰু এতিয়া আমি মা আৰু বেটি মেগী খাম। মই খাব লৈছোঁ মেগী ইয়াত, আৰু তাই খাইছে পিঠা। মই চাহো খাম। ৰাতিপুৱাৰ পৰা ব্ৰেকফাষ্ট কৰাই নাই, তো ভাবিছোঁ এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ। আপোনালোকে লগত থাকক, ভিডিঅ'টো চাই থাকক, কেনেকুৱা পাই জনাব পিছত। তুমি পিঠাই খাবা? মেগীখিনি ঠাণ্ডাই হৈ গ'ল, কাৰণ মেগীখিনি মই আগে বনাই লৈছিলোঁ। তাৰপিছত মই পিঠা আৰু চাহটো বনাই তেওঁলোকক দিয়ালৈকে মেগীটো ঠাণ্ডাই হৈ গ'ল। একো নাই, দেখাই চোৱাই না, এপিটাত দেখাই দিয়া। লালাজী কেনেকুৱা লাগিব? ঠিক কাপোৰ লাগিছে। লাষ্ট খাবানে? লাষ্ট অকণমান খাবানে?
দেখি খাইছে কি কৰিছ অকণমান খোৱা বেছি নাখাবা এতিয়া খাম আমি চাহ এতিয়া কি খাম চাহটো ধুনীয়া হৈছে ন বঢ়িয়া তামাম টেষ্টি কোৱা ঠাণ্ডা পানী খাই এনে খাই দিয়া না মই পানী ইমান খাম পানী ইমান নাখায় পিঠা খাবা নাই এইটো কোৱা পিঠা খাবা নাই নাহো এই দেখিছেনে পিঠাটো কিমান ধুনীয়া হৈ গৈছে বেকিং দিয়াৰ কাৰণে ওচৰৰ পৰা দেখাই দিছোঁ চাওক ওচৰৰ পৰা দেখাই দিওঁ মোৰ মায়ে বনাইছে কৈ দিয়া মোৰ মায়ে বনাইছে কোৱা তেনেহ'লে এতিয়া খাই লওঁ আৰু দেখিছে মোৰ ভাত বনাই বনাই চকুৰ অৱস্থা কি হৈ গৈছে আৰু এতিয়া ভাতটো বনাই আছোঁ মিস্ত্ৰীৰ কাৰণে লগতে মিস্ত্ৰী হৈছে 5টা আমি হ'লোঁ ঘৰৰ 3জন গতিকে বনাই আছোঁ জুইতে বনাই আছোঁ আপোনালোকে চাওকচোন বৰ্তমান এয়া জুইত বনি আছে বৰ্তমান দাইল চৰ্দি লাগি লাগি গোটেই মাত বহি গৈছেগৈ মোৰ দাইল আৰু মাটিৰ দাইল মচুৰ দাইল আৰু মাটিৰ দাইল বনোৱা হৈছে ইয়াতে অলপমান দেখাই দিছোঁ ইয়াতে বনিছে এই মাত্ৰ জাষ্ট বহাই দিছোঁ দাইল আৰু মচুৰ দাইল আৰু ইয়াতে বনি থৈছে ভাত আৰু ইয়াতে এইটো চব্জি ধোঁৱা ওলাই আছে বৰ্তমান সময়ত মই নমাই থৈছোঁহে বলক চাওঁগৈ মিস্ত্ৰীয়ে কি কৰি আছে চাওক বৰ্তমান কামত লাগি আছে কথা হ'ল এইটো যে ঢালাইটো দি থ'লে কি হয় গাড়ীখন যেতিয়া উলিওৱা সোমোৱা হয় ন বালিটো কি হয় এৰি 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 গৈ আছে অট'মেটিকলি চকাৰ হেৰি পৰা মানে কাটি কাটি লৈ যায় বালিটো এৰি যায় সেইকাৰণে তাৰমানে ভাবিলোঁ যে পাতলকৈ এটা প্লাষ্টাৰ দি দিয়া হওক আৰু এটা চাইডে অলপমান ৰুমটো যেনেকুৱা কৰে তেনেকুৱাকৈ তাৰমানে অলপমান ঘোলা মাৰি দিয়া হ'ব তেনেকৈ দিলে তাৰমানে কি হয় ধৰক কিবা কিবি মেলিবলৈ সুবিধা হ'ব মই ভাবিলোঁ আৰু মোৰ মিষ্টাৰেও ক'লে ঠিক আছে সেইখিনি কৰি দিয়াই ভাল হ'ব গতিকে তেওঁ কৈছে অলপমান ওলাই ছোৱালীজনীক লৈ মানে 2টা চিমেণ্ট কম পৰিলে তেওঁ চিমেণ্ট 2টা আনিবলৈ গৈছিলে তাইকো লৈ গৈছে আৰু মই বনাই আছোঁ ভাত আপোনালোকক চাই থাকক লগত থাকক আৰু কি কি ঠাই কি কি নহয় গোটেইখিনি মই দেখুৱাবলৈ চেষ্টা কৰোঁ এতিয়া দিলোঁ মিস্ত্ৰীক ভাত তেওঁলোকে বৰ্তমান ভাত খাই আছিলে মইহে ভিডিঅ'টো কৰা দেৰি হ'ল যিহেতু মোবাইলটো ভিতৰত থাকিলে সেয়েহে অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ তেওঁলোকে অলৰেডি ভাত খাই হৈছেই গাইজ সন্ধিয়া হৈ গ'ল এইখিনি সময়লৈকে তেওঁলোকৰ কাম শেষ হোৱাই নাই চাওঁ আৰু কিমান দেৰি হয় বলকচোন অলপমান সময় চাওঁগৈ ক'ত কৰি আছে কি কৰি আছে তাৰ আগতে সন্ধিয়া হৈছে যিহেতু এবাৰ চোৱাৰ আগতে কাম কিমান আগবাঢ়িছে সেয়া চোৱাৰ আগতে আগতীয়াকৈ এবাৰ ধূপখিনি জ্বলাই গৈ আজৰি হৈ লওঁ কাৰণ সন্ধিয়াটো হৈছেই সন্ধিয়া সময়ত যিহেতু আমি সকলোৱে ভগৱানৰ ওচৰত পূজা কৰোঁ গতিকে ময়ো সেৱা কৰি লওঁ তাৰপাছত লগ পাই আছোঁ বা দেখুৱাই আছোঁ আপোনালোকক সেইখিনি ধূপ চাকি দি আহি গ'লোঁ মোৰ কেমেৰাটো অফ থাকিলে যাৰ কাৰণে মই আপোনালোকক ধূপ চাকি দিয়া দেখুৱাব নোৱাৰিলোঁ
আৰু এতিয়া বলক আপোনালোকক লৈ যাওঁ বাহিৰলৈ আৰু বেকগ্ৰাউণ্ডবিলাক ইগন'ৰ কৰিব কাৰণ মোৰ হ'ল বিশেষকৈ ৰুমটো সৰু যাৰ কাৰণে মানে য'তে ত'তে বস্তুবিলাক পেলাই থোৱা হৈ আছে কাৰণ ৰুমটো সৰু আৰু বিশেষকৈ বস্তুবোৰ মানে পৰিয়ালখনত সৰহে হয় ন সৰু সুৰা বহুত বস্তু থাকে গতিকে তেনেকৈ তুলি থ'ব লগা হৈছে চাৰ্জাত দেখিছে এইবিলাক ধেৰ কিবা কিবি তুলি থৈছোঁ কাৰণ জেগাটো বহুত কম সেইটো কাৰণে সৰু বাচ্ছা থাকিলেতো এনেও বেছি হয় ন তেনেহ'লে বলক লগলৈ লৈ যাওঁ আপোনালোকেও চাওক এতিয়া আমি তেওঁলোকৰ ওচৰত যাওঁ তাৰপাছত আহি আকৌ ইভিনিং চাহ দিম চাহ বনাব লাগিব গতিকে তেতিয়া আপোনালোকক লগ পাম অলপমান ঘৰটো বহুত বেছি আন্ধাৰ এইটো ৰুমত ক্লিয়াৰ পাইছে চাগে ইমান পপাৰ নাই পোৱা তথাপিও আৰু মইতো আজি জঠলি হৈ আছোঁ জানে ন কিবা কয় কাম বন লাগি থাকিলে এনেকুৱা হয়েই একো নাই বাৰু এনেকৈয়ে চলি যাব লাগিব আৰু উপায় নাই তেনেহ'লে বলক আমি তেওঁলোকক দেখাই দিওঁ এয়া দেখিবলৈ পাইছে এজনে ভিতৰতে কাম কৰি আছে আৰু বাকীকেইজন বাহিৰত আছে ছোৱালী আৰু বাপেক বাহিৰতে আছে আৰু বাহিৰত লাইট দিয়া হৈ আছে আপোনালোকে দেখিবলৈ পাইছে যিহেতু হাই সন্ধিয়া হৈ গ'ল মই পাপাৰ লগত আছিলোঁ কৈ দিয়া মই পাপাৰ লগত আছিলোঁ আহি গ'লোঁ মই আহি গ'লোঁ বিস্কুট আমাৰ সেনেকৈ কথা কয় নেকি তাত কিয় এনেকৈ দিছা বেয়া বিস্কুট অকণমানকে খাওঁ আৰু ন আজিতো ভাত খোৱাই নাই আজিতো এগৰ ভাত নাখালা আজি বিনা ভাততে দিনটো কটাই দিছে আৰু ন ছোৱালী ভাল ভাতটো খোৱা ছোৱালী ন মোৰ ৰাহি কৰিছে এনেকৈ ৰাহি কৰিব নালাগে নহয় ন বাই বাই কোৱা মই এতিয়া বিস্কুট খাই লওঁ তাৰপিছত লগ পাই আছোঁ কোৱা বাই বাই কোৱা মই বিস্কুট খাই লওঁ তাৰপিছত লগ পাই আছোঁ এয়া দেখিছে এইখিনি সময়লৈকে তেওঁলোকে কাম কৰিয়ে আছে বৰ্তমান এইখিনি সময়ত বাজিছে 5:15 গতিকে এইখিনি সময়তে কাম কৰিয়ে আছে আৰু শেষ হ'ব আৰু আধা ঘণ্টাৰ ভিতৰত মই মিষ্টিক চাহ দি থৈ আহিলোঁ চাহ দি থৈ এতিয়া ভাবিছোঁ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি এইখিনিতে শেষ কৰোঁ ভিডিঅ'টো যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদিহে মোৰ ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাই থকাটো বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মোৰ ভিডিঅ' ন'টিফিকেশ্যনসমূহ সকলোতকৈ আগতীয়াকৈ আপুনি পাব তেনেহ'লে আজিলৈ বন্ধু বান্ধৱীসকল এইখিনিতে নমস্কাৰ